Hi friends, good morning. Rohan blogলৈ আপোনালোকক স্বাগত। আজি বেটাৰ ফ্ৰেণ্ডৰ বাৰ্থডে আছিলে। মাকে পাৰ্টি খুৱাইছিলে আমাৰ পেৰেণ্টছখিনি। এনেকৈ হাঁহি ধেমালিৰ মাজেৰে সময়কণ পাৰ হয়, ভালেই লাগে বাৰু। Thank you, just बोलना thank you. Happy birthday बोलो। লাগিলে ভাল হা ভাল কি কইলা ভাল ভাল কইলো কি কইলা ভাল ভাল কইলো দুটা বলতে হবে এটা দুটা হেল্লো ফ্রেন্ড মুগা বাটা নিছে মো খাইছো এটা আর উপরে লাগে লাবাস বলে রে মনা মাস কইলো दिमाग तो बहुत तेज है हां मैं जल्दी जल्दी कैसे वैसे रुको जरा थोड़ा सा बैठ करो ये तो बोर्ड पे बात आगे अकेले अकेले जाओगे बहुत पछताओगे हाय फ्रेंड्स गुड मॉर्निंग उठते बोले ब्यास करी कॉन्फ्रेंस खाइलो भाई और सागे जादे आमी ক'ত যা भाई माला का ক'ত भाई मो माला का हमको जाओ बाय बाय आमी Mama gue ini bay, mas taruh bau pelu, ini bayu pole. Ini bayu mesti taruh, benar di sini boleh dah. আবু হাতৰ কি খাবা খানা চিকেন তুমি জ্বৰ ভাল পাইছা না জান হা জ্বৰটো বনমাছি নুগুছে হা নে লালিপপ চিকেনটো আবুৱে বনাব নাজানে হোটেলতহে পায় আবুৱে কি চিকেন জানে সোধাচোন আবুৱে যি চিকেন জানে মজা আছে বনাই দিব তুমি খাবা দে জান জ্বলা চিকেন বনাই দিব নি বেটা জ্বলা খাই ভাল পায় ओके बनाम होगा सोडा भाई से আজি বেটাৰ ফৰমাইছত বেটাৰ আবুৱে চিকেন বনাইছে চিকেনখিনি বনোৱাৰ আগত এনেকৈ বইল কৰি ল'ব লাগে কি হচ্ছে almost ready. এতিয়া আমি ইয়াত চিকেন দি দিম পিঁয়াজ ধুনীয়াকৈ জ্বলি গ'ল অ'কে লগতে আমি ইয়াত জালুক কেইটামান দি দিওঁ ফ্লেভাৰ এটা আহিবৰ কাৰণে অ'কে এইকেইটা লাষ্টত দিম নহৰু পিঁয়াজ আদা অকণমান দেৰি মজাই ন চিকেনটো সকলোৱে জানে ধুনীয়াকৈ বনাবলৈ আমাৰ বেটা আবুৱেনো কেনেকৈ বনায় তাকে অকণমান দেখাইছোঁ দুটামান নহৰু গোটাকৈ দি দিব লাগে খাই ভাল লাগে লগতে পিঁয়াজ দুটামান এনেকৈ ডাঙৰ ডাঙৰকৈ দি দিবা Nikite,
চিকেন বনাইছে ৰাতি চালো চামুচখন আকৌ উল্টা কৰি খাইছে জান কেনেকুৱা বনালে আবুৱে টেষ্টি টেষ্টি হেপী নকৰিবা চাবলৈ দিয়া বাপেকে খেল চাই পিতেকে কাৰ্টুন চাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ ফ্ৰেণ্ডছ গুড নাইট